নমস্কাৰ যিসকল লোকৰ ফ্যাটি লিভাৰ আছে বা লিভাৰৰ সিৰ'চিছ হোৱা ষ্টাৰ্ট হৈ গৈছে বা আপোনাৰ যদি ৰিপৰ্টত লিখা আছে যে হেপাটোমেগালি হৈছে হেপাটিক চিটোচিছ হৈছে বা জণ্ডিছে ষ্টাৰ্ট হৈ গৈছে তেতিয়া খাদ্যৰে কি উপায় কৰিব পাৰি যাতে লিভাৰটো সোনকালে ভাল হৈ যায় মই ডায়েটিচিয়ান চয়নিকা শৰ্মা তাৰে ওপৰত কম কিন্তু লগতে এইটো কথাও কৈ দিওঁ যে আমাৰ লিভাৰটো শৰীৰৰ এনেকুৱা এবিধ অংগ হয় এনেকুৱা এবিধ অৰ্গেন হয় যেটোক আমি যদি আমি ফেচিলিটি দিওঁ খাদ্য আৰু লাইফষ্টাইল চেঞ্জ কৰিব পৰা যদি ফেচিলিটি দিওঁ আমাৰ লিভাৰটো নিজে নিজে ভাল হোৱা ৰিজেনাৰেট হোৱা ষ্টাৰ্ট হৈ যায় আৰু যেতিয়া ফ্যাটি লিভাৰ হয় মানুহৰ মনত এটা ভুল ধাৰণা থাকে সেইটো হ'ল যে ফ্যাট বা চৰ্বি জাতীয় বস্তু বা ভজা পোৰা বস্তুবোৰ কমপ্লিটলি বন্ধ কৰি দিব কিন্তু ফ্যাটি লিভাৰ আচলতে বেছিভাগ মানুহৰে বেছিকৈ ভাত খোৱাৰ কাৰণে হয় ভাত বা ৰুটি বা ব্ৰেড বা বিস্কিট বেকাৰী বিস্কিট বা চেনি বা গুড় মিঠা জাতীয় বস্তু আৰু যিবোৰ সিৰিয়েল থকা বস্তু যদি বেছিকৈ খায় তাত থকা এক্সট্ৰা সুগাৰ্ছবোৰ আপোনাৰ শৰীৰত আপোনাৰ ফ্যাট হৈ জমা হৈ যায় বিশেষকৈ লিভাৰতে গৈ পেলাই জমা হৈ যায় লিভাৰত যেতিয়া ফ্যাট হৈ পেলাই জমা হৈ যায় তেতিয়া আপোনালোকৰ যিবোৰ ৰিপৰ্টত বেড কোলেষ্ট্ৰল বা ট্ৰাইগ্লিচাৰাইড এলডিএল ভিএলডিএল বাঢ়ি গৈ থাকে এই গোটেই কেইবিধ আৰু বেছিকৈহে বাঢ়ি গৈ থাকিব কাৰণ এনে ট্ৰাইগ্লিচাৰাইড আৰু কোলেষ্ট্ৰল আমাৰ শত্ৰু নহয় মই আগৰ ভিডিঅ'টো কৈছিলোঁ আমাৰ লিভাৰে 80 to 90% কোলেষ্ট্ৰল ট্ৰাইগ্লিচাৰাইড নিজে ফৰ্ম কৰে কিন্তু যদি ফ্যাটি লিভাৰ বেছি হৈ যায় তেতিয়া এক্সট্ৰাকে ফৰ্ম কৰে আৰু যদি খাদ্যটো আপোনাৰ কন্ট্ৰোল নহয় তেতিয়া এইবোৰ বেছিকৈ বাঢ়ি গৈ থাকে লাহে লাহে গৈ পেলাই আপোনাৰ ব্লকেজ হ'ব পাৰে বা হাৰ্ট ৰিলেটেড আপোনাৰ প্ৰবলেমবোৰ ষ্টাৰ্ট হ'ব পাৰে সেইকাৰণে প্ৰথমতে সিৰিয়েল জাতীয় বস্তু কাৰ্বোহাইড্ৰেট থকা বস্তু মিঠা জাতীয় বস্তু আগতে কমাব লাগিব নেক্সট ইম্পৰ্টেণ্ট কথাটো হ'ল যে আপোনালোকৰ গুড কোৱালিটি ফ্যাট ইউজ কৰিব লাগিব গুড কোৱালিটি ফ্যাট মানে আপোনাৰ যেটো নৰ্মেল ৰন্ধাত তেল ইউজ কৰে তাৰ ওপৰতো মই ভিডিঅ' বনাইছিলে সেইটোও চাই ল'ব কিন্তু গুড ফ্যাটৰ ভিতৰত প্ৰথমতে আহে সবতকৈ আগতে আপোনাৰ নাৰিকলৰ তেলটো যদি আপোনালোকে সালাডত বা প্ৰসাদত যদি নাৰিকল ইউজ কৰে ডেইলি যদি তিনি দীঘল 3 পিচ যদি নাৰিকল আপোনালোকে খায় শুকান নাৰিকল হোক বা কেঁচা নাৰিকল হয় খায় তেতিয়াহ'লে আপোনালোকৰ গুড ফ্যাটটো আপোনালোকে পাই থাকিব নেক্সট যদি আপোনালোকৰ যদি চিকেডি হৈ আছে যদি চিকেডি আছে তেতিয়া নাৰিকলটো ইউজ নকৰিব কাৰণ নাৰিকলত বহুত বেছি পৰিমাণৰ পটাছিয়াম থাকে লগতে আপোনাৰ সেকেন্ড যেটো গুড ফ্যাট হ'ল হেতু হ'ল ঘি যেটো গুড কোৱালিটি ঘি তাৰ মানে যেটো ট্ৰেডিশনাল ৱে যেটো গাখীৰৰ পৰা দৈ কৰে দৈৰ পৰা ঘূৰাই যেটো ঘি মাখন ওলা মাখনৰ পৰা যেটো ঘি বনায় সেই ঘিটো 2 ড্ৰপ যদি ওপৰৰ পৰা খাদ্য দি দিয়ে আপোনাৰ খাদ্যত থকা যিবোৰ ব্যাড ফ্যাট আছে যেটো আপোনাৰ শৰীৰত গৈ পেলাই ব্যাড ফ্যাট হলে কনভাৰ্ট হৈ যায় যেটো চেইন হয় সেই চেইনটো ব্লক কৰি দিয়ে সেই কাৰণে 2 ড্ৰপ যদি ঘি গুড কোৱালিটি ঘি যদি ইউজ কৰে তেতিয়াহ'লে আপোনাৰ যেটো আপোনাৰ ব্যাড ফ্যাট কনভাৰ্ট হোৱা যেটো টেন্ডেন্সি আছে শৰীৰৰ হেতু লাহে লাহে হেতু আপোনাৰ ব্লক হৈ যায় আৰু লিভাৰটো সোনকালে ভাল হ'বলৈ এটা আপুনি ফেচিলিটি দি দিয়ে নেক্সট যেটো গুড ফ্যাট হয় হেতু হ'ল ফিছ ওমেগা মানে মাছ যিবোৰ আমি খাওঁ অসমত যিবোৰ মাছ পাওঁ তাত ইমান বেছি ওমেগা নাথাকে মোষ্টলি যিবোৰ ওমেগা 3 থাকে সেইবোৰ আমাৰ সাগৰৰ মাছত থাকে কিন্তু সাগৰৰ মাছ আমি নাপাওঁ আৰু ড্ৰাই ফ্ৰুটছবোৰ আমি খালেও তাত প্লান্টৰ পৰা যিবোৰ ওমেগা 3 পোৱা যায় তাত আমি ইমানো বেছি আমাৰ বডিয়ে এবজৰ্ব কৰিব নোৱাৰে সেই কাৰণে যদি ফ্যাটি লিভাৰ আছে বিশেষকৈ তেতিয়া আপোনালোকৰ ওমেগা 3 ফ্যাটি এসিড থকা ফিছ ওমেগা যিবোৰ ক্যাপসুলছ আছে সেইবোৰ খাব লাগে কিন্তু এটা খাব লাগে দুটা খাব লাগে চাৰিটা লৈকে যদি খাব লগা হয় এটো কোৱালিফাইড ডায়েটিচিয়ানে চাই পেলাই আপোনালোকৰ ৰিপৰ্ট চাই পেলাই আপোনাৰ শৰীৰৰ ৰিকোয়াৰমেন্ট কিমান হয় এইবোৰ চাই পেলাই বুজাই দিব নেক্সট যেটো হ'ল হেতু হ'ল আমাৰ প্ৰটিনৰ ভিতৰত এটো এটা খুব জৰুৰী কথা হয় যে যেতিয়া লিভাৰ আমাৰ এফেক্ট হয় তেতিয়া মাছ আৰু মাংসটো আমি লিমিট কৰিব লাগে কাৰণ মাছ আৰু মাংসৰ যেটো কেঁচা গুণ যেটো হয় হেতুত অমোনিয়া নিচিনা গুণ থাকে তাত অমোনিয়া বহুত বেছি পৰিমাণত থাকে অমোনিয়া থকা বস্তু যেতিয়া আমি খাওঁ যেতিয়া লিভাৰ আমাৰ এফেক্ট হৈ থাকে আমাৰ লিভাৰটো ঠিক হওঁতে বহুত টাইম লাগে আৰু সেই অমোনিয়াটো আমাৰ মেটাবলাইজ কৰি ওলাই দিবলৈ লিভাৰে বহুত কষ্ট কৰিব লাগে সেই কাৰণে যদি লিভাৰটো বহুত বেছি ড্যামেজ হৈ আছে তেতিয়া মাছ মাংস কমপ্লিটলি বন্ধ কৰি দিব লাগে আৰু যেতিয়া ভাল হ'ব লাহে লাহে আকৌ স্টাৰ্ট কৰি দিব পাৰে প্ৰটিনৰ ভিতৰত সবতকৈ বেষ্ট কণী আৰু কণীৰ ওপৰত মই আগতে বহুত ভিডিঅ' বনাইছো কিন্তু এটা কণী খাব কুহুমে হতে খাব নে দুটা খাব এটো আপোনাৰ কোৱালিফাইড ডায়েটিচিয়ানে আপোনাৰ ৰিকোয়াৰমেন্ট চাই পেলাই আপোনাৰ ৰিপৰ্ট চাই পেলাই আপোনাৰ নিউট্ৰিশনাল ষ্টেটাস চাই পেলাই বুজাই দিব যে কিমানটা কণী খাব লাগে নেক্সট এটো হ'ল প্লান্ট বেসড আমাৰ প্ৰটিন তাৰ মানে আমাৰ ডাইলত থকা যিবোৰ প্ৰটিন আমাৰ ডাইল ঘুগনি মটৰ ৰাজমা ইয়াত যিবোৰ প্ৰটিন আছে সেইবোৰ আমি তাৰ ওপৰত বেছিকৈ আমি
ফ'কাছ কৰিব লাগে কাৰণ প্লাডো ডায়েট প্লান্ট বেছ প্ৰটিন যেটো হয় হেতুহে আমাৰ লিভাৰৰ কাৰণে বেছি উপকাৰী পোৱা গৈছে ৰিসাৰ্চৰ মতে সেইকাৰণে এনেকুৱা ধৰণৰ ডাইল জাতীয় বস্তুবোৰ বেছিকৈ আনিবলৈ চেষ্টা কৰিব কিন্তু যদি আপোনালোকৰ হজম নহয় তেতিয়া হলে যেবোৰ ঘুগনি মটৰ ৰাজমা থাকে সেইবোৰ অকমান যদি গজালি ওলোৱাকে যদি জাৰ্মিনেট কৰি দিয়ে তেতিয়া আপোনাৰ হজমটো ইজিলি হ'ব ভালকৈ কুক হৈ যাব আৰু ভালকৈ হজম কৰিব পাৰিব কিন্তু লগতে যদি চিকেডি আছে তেতিয়া অকল বুটৰ দাইল আৰু মুগৰ দাইলে আপোনাৰ প্লান্ট বেছ প্ৰটিনৰ সোৰ্সটো হ'ব নেক্সট ইটো হ'ল ভুল মানুহে কৰে যে ফেটি লিভাৰ হয় আছে শকত হয় আৰু আমি ফ্ৰুটে খাই আমি ফলমূলে খাই থাকো আমি সোনকালে খিনাই গলে ফেটি লিভাৰটো সোনকালে ভাল হ'ব কিন্তু যেতিয়া ফলমূল বিশেষকৈ যেতিয়া আম কল বা ওয়াটারমেলন বা মিঠা যে কেবিধ মিঠা ফল আছে সেই কেবিধ যদি বেছিকৈ খায় তাত আপোনাৰ ফ্ৰুক্টোজ বা ফ্ৰুট সুগাৰ্স থাকে ফ্ৰুট সুগাৰ যেতিয়া বেছিকৈ খায় তেতিয়া আপোনাৰ শৰীৰত আপোনাৰ লিভাৰত বেছিকৈহে ফেট জমা হোৱা ষ্টাৰ্ট হয় সেইকাৰণে মিঠা কেবিধ খোৱাৰ জাগাত যদি মধুৰিআম খায় নাচপতি খায় পকা অমিতা অলপ খায় আৰু যদি মৌসম্বী খায় কমলা টেঙা খায় বা ডালিম খায় বেদনা খায় এই কেবিধ যদি ৰিপ্লেস কৰিলে আপোনাৰ ফ্ৰুটৰ যিবোৰ ফলমূলৰ পৰা ভিটামিনছ মিনাৰেলছ ভিটামিন সি আৰু অন্য ভিটামিনছ মিনাৰেলছ পাব লাগে এইবোৰ আপোনালোকে পাই থাকিব কিন্তু মেইন খাদ্য ব্ৰেকফাষ্ট লাঞ্চ আৰু ডিনাৰৰ লগত নাখাব মিড মিল বা স্নেক হিচাপে খাব নেক্সটটো হ'ল যে আপোনাৰ যেটো লিভাৰ ভাল কৰিবলৈ হেল্প কৰে হেতু হ'ল হালধি সব ধৰণৰ হালধি উপকাৰী নহয় কাৰণ হালধিৰ যেটো গুণ হয় তাত থকা কুৰকুমিন পাৰ্চেন্টেজটো যিমান বেছি হয় যিমান হাই হয় তেতিয়াহে আপোনাৰ হালধিটো বেছিকৈ কাম কৰিব মই জানো যে অসমত বহুত মানুহে জন্ডিস হলে হালধি খোৱা বন্ধ কৰি যায় আৰু বেছি জন্ডিস হৈ যাব এনেকুৱা নহয় হালধি যেটো কুৰকুমিন পাৰ্চেন্টেজ যিমানে বেছি থাকিব যেনেকে এটো যেটো লাকাডং টাৰ্মাৰিক হয় এনেকুৱা চাও ৰংটো চাও হাই যেতিয়া কুৰকুমিন পাৰ্চেন্টেজটো থাকিব সেই হালধিটো আপোনাৰ সবতকৈ বেছি এন্টি ইনফ্লেমেটৰি আৰু ৰিজেনাৰেটিভ কেপাচিটি থাকে কিন্তু হালধিৰ এবজৰ্পচনটো আমাৰ শৰীৰত যেটো কাম কৰে হেতু খুব দুৰ্বল হয় আচলতে সেইকাৰণে হালধি যতেই দিয়ে তাত অকমান পৰিমাণত জালুক বটি পেলাই বা এনে জালুকটো তাত পেলাই দিব বা থেতেলাই দি দিব তেতিয়া আপোনাৰ তাত থকা হালধি বা কুৰকুমিনৰ যেটো গুণ হয় হেতু আপোনাৰ ভালকৈ শৰীৰত লাগি যাব নেক্সট যেটো হ'ল যে কিছুমান ৰিসাৰ্চৰ মতে যিবোৰ গৱেষণা ফুড সাইন্টিষ্টবোৰে কৰি আছে ডক্টৰছবোৰে কৰি আছে তাত এনেকুৱা কিছুমান ফুড সাপ্লিমেন্ট আছে যিবোৰৰ কেপাচিটি আছে যে লিভাৰৰ যিবোৰ সেলছ হয় ড্যামেজ হৈ গৈছে সেইবোৰটো ৰিজেনাৰেট কৰিবই তাৰমানে সেইবোৰ ভাল কৰিব ধৰে লগতে নতুন সেল ফৰ্ম কৰিবলৈ সহায় কৰে আৰু তেনেকুৱা ধৰণৰ সাপ্লিমেন্ট যেনেকৈ এই ৰিজেন প্লাছ নামৰ যেটো সাপ্লিমেন্ট আছে এইটো মিল্টিসেলৰ এক্সট্ৰাক্ট হয় এনেকুৱা ধৰণৰ সাপ্লিমেন্ট কিছুমান এভেইলেবল থাকে কিন্তু কোৱালিফাইড ডায়েটিচিয়ানক সুধি পেলাইহে এনেকুৱা ধৰণৰ বস্তুবোৰ আপোনালোকৰ ডায়েটত আনিব আৰু যে কেবিধ কথা মই ক'লো এই কেবিধ যদি আপোনালোকে এপ্লাই কৰে নিজৰ ওপৰত তেতিয়া আপোনালোকৰ লিভাৰটো সোনকালে ভাল পাব কিন্তু সবতকৈ ওপৰত এক্সাৰসাইজ যেতিয়া আপোনালোকে এক্সাৰসাইজ কৰিব খোজ কাঢ়িব বা এক্সাৰসাইজ মানে অলপমান ফিজিক্যাল এক্টিভিটি বঢ়াই দিব তেতিয়া লিভাৰৰ ফেটটো আপোনাৰ কমাবলৈ আৰু বেছি হেল্প হ'ব এনেকুৱা নহয় যে জিমতে যাব লাগিব যদি আঁঠুৰ বিষ আছে ভৰিৰ বিষ আছে তেতিয়া হলে বহি কৰিব বা অকল যদি উশাহ লোৱা যিবোৰ ব্ৰিডিং এক্সাৰসাইজ বা প্ৰাণায়াম আছে কপালভাতি কথা কোৱা নাই যিবোৰ নৰ্মাল যেটো উশাহ লোৱা বা অনুলোম বিলোম যেটো কৰে নৰ্মাল যদি হিচাপ মতে উশাহ লয় যত আপোনাৰ পেটটো ধুনীয়াকৈ ফুলাই পেলাই উশাহটো লয় আৰু পেটটো চেপেটা কৰি পেলাই উশাহটো এৰি দিয়ে নৰ্মাল যদি ব্ৰিডিং কৰে তেতিয়া আপোনালোকৰ মেটাবলিজমটো ইনক্ৰিজ হয় তেনেকুৱা আপোনালোকৰ হেল্প হ'ব আশা কৰো এই ভিডিওটো আপোনালোকক নিশ্চয় হেল্প কৰিব সকলোৰে লগত শ্বেয়াৰ কৰিব লাইক কৰিব কমেন্ট কৰিব ধন্যবাদ